যিহেতু আমাৰ গাঁৱলীয়া পৰিৱেশ, আমাৰ আগতীয়াকৈ বিহু লাগি গ'ল। এয়া ধান চান শুকোৱাত চবেই লাগি গৈছে। ধান চান শুকোৱা হ'লেহে জলপান শুনিব পাৰিব, পিঠা পনা বনাব পাৰিব। এয়া জলপান শুনা আৰম্ভ। কিমান সময় লাগি থাকে? থাকে দেৰি 4টা 5টা লাগি থাকে। 5টা 5টা লাগি আন্ধা হৈ যায় আকৌ। এয়া মা পিঠা বনাই আছে। পিঠা তিল পিঠা। এইফালে ভেলাঘৰ বনোৱা আৰম্ভ হৈ গৈছে। উৰুকা দিনা ৰাতি ভেলাঘৰত খানা খোৱা হ'ব।